ভাল ঐতিহ্যমণ্ডিত জামুগুৰি চাপৰি আৰু জামুগুৰি চাপৰি গাতে লাগি থকা জামুগুৰি বলমীয়া গাঁও বেতনী চুকৰ এই অঞ্চলত এতিয়া পানীৰ কবলত পৰিছে। পানীৰ তলত ডুব গৈ আছে। ফ'ৰলেন প্ৰাধিকৰণ কাণ্ডজ্ঞানহীনতাৰ কাৰণেই এই অঞ্চলৰ মানুহে যে পানীত ডুবিবলগীয়া, পানীৰ তলত থাকিবলগীয়া হৈছে, সেইটো অতি শুদ্ধ সত্য কথা। ফ'ৰলেন প্ৰাধিকৰণে যদি বিজ্ঞানসন্মতভাৱেৰে নলা নৰ্দমাবোৰ 37 নং ৰাষ্ট্ৰীয় পথৰ কিনাৰত নলা নৰ্দমাবোৰ যদি বনাই দিলেহেঁতেন, তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ মানুহখিনি কোনো কাৰণতে পানীত ডুব নগ'লহেঁতেন। এতিয়া আপোনালোকে চাব পাৰে, এইখিনি পথাৰত বন্ধুবৰ নয়ন গগৈ মাটি। নয়ন গগৈ আজি 4 বছৰ ইয়াত খেতি কৰিব পৰা নাই, পানীৰ তলত ডুব গৈ আছে। এইফালে আছে মাটি অলপমান, তাতো সেইখিনি পানীৰ তলত। এই অঞ্চলৰ মানুহখিনিয়ে হাঁহ কুকুৰা পুহিছে, সেই হাঁহ কুকুৰাখিনিও এতিয়া পানীৰ কবলত তেওঁ ক্ৰমান্বয়ে মৃত্যুৰ মুখলৈ গতি কৰিছে। গাহৰি মৰিছে। এতিয়া ইয়াত থাকি আৰু আমাৰ দুখৰ, আমি সাধাৰণ মানুহখিনি আমাৰ আৰু তাত থাকি দুখৰ বিষয় নহয়। সেইটো কাৰণে মই আপোনালোকৰ যোগেদি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগতে ফ'ৰলেন প্ৰাধিকৰণৰ বিষয়ববীয়াসকলৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, যাতে এই সমস্যাটো আমাৰ পিছপৰা অঞ্চলৰ, এই গাঁৱলীয়া অঞ্চলৰ এই সমস্যাটো অতি সোনকালে সমাধান কৰি আমাক সুফল দিব বুলি মই আশা কৰিলোঁ। ধন্যবাদ। সমস্যা, স্কুললৈ যাওঁতে হাতত জোতা মোজা লৈ ৰাস্তাত পিন্ধিবলগীয়া হয়। মোৰ এবাৰ ইবছৰ এই ৰাস্তাতে চাইকেল চলাই যাই থাকোঁতে গোটেই পানী, হাত ভাগিছে মোৰ ইয়াতে। সেয়াই মামাক ক'ব বিচাৰিছোঁ যে এই ৰাস্তাটো গৰম বন্ধ খোলাৰ আগতে ভাল কৰি দিব লাগে। আমি যোৱা বছৰৰ পৰা ফ'ৰলেন ৰাস্তা হোৱাৰ কাৰণে মানে নলা নৰ্দমাবিলাক ভালকৈ নখনাৰ কাৰণে আমাৰ মানে যোৱা বছৰৰ পৰা আমি 40 ঘৰমান মানুহ পানী কবলত মানে ভুক্তভোগী। ল'ৰা ছোৱালী স্কুললৈ যোৱাৰ পৰা আদি কৰি মানে খেতি পথাৰ, খোৱা বোৱা, মানে বিভিন্ন ধৰণৰ সমস্যা আমি সন্মুখীন হৈছোঁ। সেই খাতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাব বিচাৰিছোঁ যে আমাৰ যাতে এই অৱস্থাটো তেওঁ চায়, তাকে ক'ব বিচাৰিছোঁ। ৰাস্তাটো এয়া পানী, গোটেই 40 ঘৰ 50 ঘৰ মানুহৰ আমি পানীত ডুব খাই আছোঁ। এঘৰ মানুহত এজন অসুখীয়া মানুহ আছে, এজন বুঢ়া বহি আছে। তেওঁলোকে লেট্ৰিন কৰিবলৈও যাব নোৱাৰে, পেচাব কৰিবলৈও যাব নোৱাৰে, ওলাব নোৱাৰে, সোমাব নোৱাৰে। তেওঁলোকে পানীখিনিকে চাই ৰুমতে বহি আছে। সেয়ে আমাৰ এতিয়া ইমান অসুবিধা হৈছে। তাকে ভাবি আৰু আমাক কি কয়, এইবোৰ যে পানীৰ নলা নৰ্দমা খান্দি আমাক সহায় কৰক আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰক অহা যোৱা কৰিবলৈ সুবিধা দিয়ক। সেয়েহে আমাৰ হনাখন্দা অৱস্থা হৈছে। খেতি বাতিটো নায়েই। আজি মোৰ এটুকুৰা মাটি আছে, আজি 6-7 বছৰ খেতি কৰিব পৰা নাই। 2.5 বিঘা মাটি আছে, খেতি কৰিবগৈ পৰা নাই নিজে। আৰু পানীৰ পৰা আমি ক'ৰ পৰা খেতি কৰিম? এইফালে পানী হোৱাৰ লগে লগে কঠীয়া পাৰিব পৰা নাই। কঠীয়া পাৰিমহে, গোটেই উটাই লৈ গৈ যায়। মোৰ এটা ফিচাৰী আছে, তাকো মাছ উঠি ক'ৰব পালেগৈ গৈ। এই সমস্যা মুঠতে বিভিন্ন ধৰণৰ। পানী সোমাই আছে। এতিয়া চাহ তাহ বনাবলৈ বেলেগৰ ঘৰৰ পৰা, এইফালৰ পৰা আহিছোঁ চাহ আনিবলৈ, এয়া ফ্লাক্স লৈ আহিছোঁ। ইমানেই আৰু কিনো ক'ম আৰু। এতিয়া কি কয় মামাই যে আমাক সুবিধাবোৰ কৰি দিয়ক, ৰাস্তা পদূলি ভাল কৰি দিয়ক, সেয়ে আমাৰ অনুৰোধ। আমি ক'ব বিচাৰিছোঁ যে ইয়াতে প্ৰায় 40-50 ঘৰ মানুহ আছে। তাৰোপৰি এটা বৃহত্তৰ অঞ্চল। এই পানী মানে বন্ধ হোৱাৰ কাৰণে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। বিশেষকৈ স্কুল কলেজলৈ যোৱা ছাত্ৰ ছাত্ৰীকে আদি কৰি, তাৰপিছত খেতি পথাৰৰ সমস্যা হৈছে। বিশেষকৈ ফ'ৰলেণ্ডে যিটো ৰাস্তা বনালে, এতিয়া ফ'ৰলেণ্ডৰ ৰাস্তাটোৰ কাৰণে আমাৰ এই অঞ্চলৰ পানীটো যি ৰাস্তাইদি আগতে গৈছিলে, সেই ৰাস্তাটো বৰ্তমান ফ'ৰলেন হোৱাৰ কাৰণে বন্ধ হৈ আছে। তাত বহুত জেগাত মানুহে কেইবাবাৰো মানে মানুহ গৈ পেলাই সেই ৰাস্তাটো খন্দোৱাৰ ব্যৱস্থা কৰিছিলে, যদিও যেনেধৰণে খান্দিব লাগিছিলে তেনেধৰণে নাখান্দিলে। সেইকাৰণে ইয়াত পানীখিনি ব্লক হৈ যায়। আৰু পানীখিনি ব্লক হোৱাৰ লগে লগে খেতি পথাৰ, স্কুল কলেজ, মানুহৰ ঘৰ, এইবোৰ সন্মুখত আপোনালোকে দেখিছে। মানুহৰ ঘৰ পানীত বুৰি থাকে মাহ ধৰি। মানে এই পানীটো নোযোৱা পৰ্যন্ত মানুহবোৰ পানীতে ওলোৱা সোমোৱা কৰিব লাগে। গতিকে ইয়াত বিভিন্ন সমস্যাই দেখা দিছে। এতিয়া লাহেকৈ বেমাৰ আজাৰ সমস্যা আহিব, কিবা কিবি সমস্যা আহিব। সেইকাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাব বিচাৰিছোঁ যে অনতিপলমে এই পানী যোৱা ব্যৱস্থাটো কৰি দিব লাগে।